পাৰ নাযাব ইফালে যাবা এই দলং আছে আগত আকৌ এইখিনি ৰাস্তাও বেয়া জানাইছোঁ মোৰ ইউটিউব চেনেলে আৰু আজি আপোনালোকে লৈ আহিছে এটা নতুন ভিডিঅ' আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বাসুদেৱ মন্দিৰত তাত আজি যজ্ঞ আছে তো মই যাম আৰু মা যাব আমাৰ বাইদেউ যাব আৰু আমাৰ লোক এটা যাব বাবলু বিশিষ্ট গেমাৰ তো গাইছ আমি এতিয়া যাব ওলালোঁ এয়া মই গাখীৰ লৈছোঁ মাক দিলোঁ আৰু এতিয়া আমি যাব ওলালোঁ তো আমি একদম বাসুদেৱ মন্দিৰৰ ভিডিঅ' আৰম্ভ কৰিম তো গাইছ আমি বাসুদেৱ মন্দিৰত যোৱাৰ লগে আমাৰ মন্দিৰতো আজি অখণ্ড নাম যজ্ঞ আছে মানে আজিৰ পৰা আৰম্ভ হৈছে তো আমি ইয়াতে অলপ সোমাই যাওঁ তাৰপিছত আমি বাসুদেৱ মন্দিৰত ডাইৰেক্ট যাম জেগা মানে এইখিনি জেগা অলপ ৰাস্তাটো বেয়া সেইকাৰণে মাহঁতক নুমাই দিলোঁ আৰু আমি এতিয়া স্কুটি লৈ যাই আছোঁ তো যাই পামেই আৰু বেছি দূৰ নাই চাই থাকক একেবাৰে শেষলৈকে ভিডিঅ'টো পাম আৰু বেছি দূৰ নাই আৰু কিমান বা আছে পাম আৰু ৰাস্তাটো চাওকচোন একবাৰ কিবাকৈ পাৰ হ'লোঁ আৰু ইফালে চাই এখন দলং আছে কম দিয়া ভিডিঅ' কৰিবি ল কম দিয়া ভিডিঅ' কৰচোন তো গাইছ আপুনি যদি বাসুদেৱ মন্দিৰ আহে তেনেহ'লে এই আধা ৰাস্তাৰ পৰা এনেদৰে কলগছ ফুটা দেখা পাব আৰু ইয়াতে আমি বাইক পাৰ্কিং কৰিলোঁ মানে স্কুটি ইয়াতে নাম ধৰি আছে আৰু এই সুন্দৰ ইয়াতে পেণ্ডেলটো বহুত ডাঙৰ হয় কিন্তু এই বছৰ অলপ সৰু হৈছে তো গাইছ এইটো হ'ল বাসুদেৱ মন্দিৰৰ মেইন মন্দিৰ ইয়াতে লগ কেইটামান লগ পালোঁ এখন কেচক আমাৰ লগ লাগিলে ক'ব নেকি কেনে লাগে নেকি বহুত ভাল লাগে কেতিয়া আহিছা গাড়ী লৈ বাইক আমাৰ বাবুলে জোতা পিন্ধি আহিছিল তো এতিয়া মানে জোতা সলকাব লাগিব জোতা নহলকা মানে সোমাব নেদে তাতে সেইকাৰণে মই চেণ্ডেল পিন্ধি আহিছোঁ আপুনি যদি মন্দিৰ আহে জোতা পিন্ধি কেতিয়াও নাহিব নহ'লে ইয়াৰ নিচিনা অৱস্থা হৈ যাব আমাৰ মানে মাহাত ক'ত বা গ'ল বিচাৰি পোৱা নাই তো আমি বিচাৰি আছোঁ ইয়াতে মানুহ মাজত মানুহ চাওক গাইছ ইমান মানুহ হোৱা নাই তথাপি পিছলৈকে হৈ যাব নেকি মানুহ অহা টাইম হোৱাই নাই অহা টাইমলৈকে হৈ যাব চাই থাকক ভিডিঅ'টো
ইফালেদি আহাহে শ্রদ্ধেয় ভক্তবৃন্দ শ্রী শ্রী বাসুদেৱ মন্দিৰৰ আমাৰ আমি মহাপ্ৰসাদৰ ব্যৱস্থা ৰাখিছোঁ গতিকে ঠিক 12 বজাৰ লগে লগে আমি মহাপ্ৰসাদৰ ব্যৱস্থা কৰি সকলোকে মহাপ্ৰসাদ গ্ৰহণ গোটেই মন্দিৰ ঘূৰি ঘূৰি তো গাইছ ইয়াতে ভাতৰ ব্যৱস্থা কৰিছে আৰু ভাত খাব লাগে আৰু যাব লাগে তো গাইছ আমাৰ খোৱা লোৱা হৈ গ'ল আমি উঠি গ'লোঁ আৰু ইয়াতে আৰু মানুহ বহি গ'ল খোৱা লোৱা হৈ থাকিব ইয়াতে আৰু আমি এতিয়া যাব লাগে পাৰ নাযাব ইফালে যাবা এই দলং আছে আগত আকৌ এইখিনি ৰাস্তাও বেয়া আমি ঘৰ আহি পালোঁ আৰু ইয়াতে আমাৰ ভিডিঅ'টো শেষ হ'ল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই